হাতত অলপ সময় থাকিলে কথাবোৰ শেষ পৰ্যন্ত শুনিব, কাৰণ এই ভিডিঅ'টোত এনেকুৱা কিছুমান মূল্যৱান কথা আছে যি আপোনাৰ জীৱন সলনি কৰিব পাৰে। সপোন সেইবোৰ মানুহক লৈ দেখা যিবোৰ মাত্ৰ সপোন নেদেখায়, বাস্তৱত সেয়া পূৰণ কৰাৰ বাবে আপোনাক সাহায্য কৰে, কিন্তু কেতিয়াও এনেকুৱা কাৰোবাক লৈ সপোন নেদেখিব যি নিজে সপোন দেখাই হেৰাই যায়। তুমি যদি সঠিক হোৱা তেতিয়াহ'লে প্ৰমাণ কৰাৰ চেষ্টা নকৰিবা। চুপচাপ অপেক্ষা কৰি যোৱা, সময়ে তাৰ জবাব সময়মতে দিব। কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে আনৰ সুন্দৰ সম্পৰ্ক ভাঙি নিদিব। আপুনিতো গুচি যাব, কিন্তু সি তাৰ গঢ়া সপোনবোৰ কেতিয়াও নতুনকৈ সজাব নোৱাৰে। এই পৃথিৱীত প্ৰিয় মানুহবোৰক এৰি বাচি থকাটো কষ্টকৰ, কিন্তু অসম্ভৱ বুলি একোৱেই নহয়। কাৰোৰ বাবে কেতিয়াও জীৱন থামি নাথাকে, জীৱন তাৰ দৰে প্ৰবাহিত হয়। মানুহৰ তিতা কথাবোৰ হজম কৰিবলৈ শিকক। এইটো বহুত ডাঙৰ এটা গুণ যি আপোনাক জীৱন জিতিবলৈ সাহায্য কৰিব, কাৰণ সমাজত বাচি থাকিবলৈ হ'লে মানুহৰ বেয়া কথাৰ সন্মুখীন হ'বই লাগিব। যোন ছোৱালীৰ কাষত হাজাৰ হাজাৰ অপচন থকাৰ পিছতো যি মাথো তোমাকেই পচন্দ কৰে আৰু তোমাকেই বিচাৰে, বিশ্বাস কৰা তাৰ পৰা বেছি তোমাক কোনেও ভাল পাব নোৱাৰে। কাৰোবাক কেতিয়াও কথা কোৱাৰ বাবে বাৰে বাৰে অনুৰোধ কৰাৰ একো দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচাকৈ মূল্য থাকিব সি হাজাৰ ব্যস্ততাৰ মাজতো তোমাক সময় দিব। এদিন মনটো বহুত বেয়া আছিল। তেতিয়া মই মনটোক প্ৰশ্ন কৰিলোঁ যে তোমাৰ আপোন কোনোবাই যদি তোমাক এৰি গুচি যায় তেতিয়া তুমি কি কৰিবা? মনটোৱে মোক ক'লে, যি আপোন সি কেতিয়াও এৰি গুচি নাযায়, আৰু যি এৰি গুচি যায় সি কেতিয়াও তোমাৰ আপোন নাছিল। পৃথিৱীৰ মানুহবোৰ এনেকুৱাই হয়। যেতিয়া কাৰোবাক অতিৰিক্ত গুৰুত্ব দিবলৈ আৰম্ভ কৰিবা তেতিয়াই সি তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব, আৰু যেতিয়া গুৰুত্ব নিদিবা তেতিয়া সি ক'ব তুমি আগৰ পৰা বহুত স্বাৰ্থপৰ হৈ গৈছা। যেতিয়া কোনোবাই কাৰোবাৰ বাবে কান্দে সেইটো হ'ল আৱেগ, আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দায় সেইটো হ'ল প্ৰতাৰণা, আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেই কান্দি পেলায় সেইটো হ'ল প্ৰকৃত ভালপোৱা। সকলোতকৈ বেছি কষ্ট হয় তেতিয়া যেতিয়া প্ৰিয় মানুহটো তোমাৰ লগত এনেকুৱা অভিনয় কৰে যে তুমি তাৰ বহুত প্ৰিয়, বহুত আপোন। তাৰপিছত যেতিয়া এটা সময়ত তুমি তাৰ প্ৰতি দুৰ্বল হৈ পৰিবা তেতিয়া বুজিব পাৰিবা যে কাহিনীটো সম্পূৰ্ণ মিছা আছিল। প্ৰিয়জনৰ চকু পানী দেখাটো কষ্টকৰ, কিন্তু তাৰ উপৰিও বহুত বেছি কষ্ট হয় যেতিয়া জানিবা সেই চকুৰ পানীৰ বাবে দায়ী তুমি। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব। ধন্যবাদ।